গাঁৱতটো মোক ধন বুলিয়ে জানে, নাম মোৰ হিমাংশু। হিমাংশু, তই কিন্তু ফটোৱা কথাবোৰ ক'ব নেৰিলি ন? তোৰ কথা কিন্তু আমি অলপো বিশ্বাস নকৰোঁ। পিছে হিমাংশু, তই গুৱাহাটীৰ পৰা কিয় গুচি আহিলি? সেইবোৰ বহুত কথা বুজিছ। ঘৰৰ অৱস্থা বেয়া কাৰণে মোক চহৰমুখী কৰিলে। এতিয়া আৰু কি ক'ম, ঠেক চালা বেছি ইম'চনেল হৈ পৰিলোঁ। তই ইয়াতে বহি আছ? তই হে বহাহি। তই আহিলে যেতিয়া মোক অলপ মেহেন্দি লগাই দিয়াচোন। এইটো ল। খোজটোতো মই ঠিকে কাটিছিলোঁ, তুমি আহি খুন্দাটো মাৰিলা। মোৰ হাতৰ মেহেন্দি বেয়া কৰি এতিয়া মোকে দুখ দিব আহিছা। কি ক'লা? আৰু মোৰ এই চলা দাগটো কি হ'ব? বাদ দে, বল ইয়াৰ পৰা এতিয়া। হেল্ল', তই আহিব পাৰিবিনে? দে মই গৈ আছোঁ। বে মই তাইক যিদিনাখনে দেখিছিলোঁ নহয়, পুৰা ইম্প্ৰেছ। মই যাওঁ দে। কাম আছে মোৰ, মই যাওঁ। দে বাৰু যা। পিছে প্ৰীতম, তোৰ খবৰ কি? আছো দে, আৰু কিবা কৰি। এনেই আছা যদি বল মোৰ লগত দোকানত। বল। বলচোন, মোৰ দোকানত কেইটামান বস্তু ল'ব লগা আছিল।
কি লাগিছিলে ভণ্টি তোমাক? এইটো দেখাবাচোন। চাচোন কেনেকুৱা লাগিছে? ভালে লাগিছে। দামটো কিমান হ'ব বাইদেউ? দামটো 200 টকা। ঠিক আছে দি দিয়ক। পইচাটো দেচোন। দাদা অৰ্ডাৰটো থেংক ইউ। দাদা 2 প্লেট ম'ম' দিবচোন। দি আছো মিনা। এইটো লোৱা মিনা। Thank you. বাহিৰত বেছিকৈ খোৱাটো বেয়া দেই। মই অচিনাকি মানুহৰ লগত কথা পাতি বেয়া পাওঁ। চিনাকি মানুহ আৰু তুমি যে মোৰ সেই 800 টকীয়া চলাটো মেহেন্দি লগাই দাগ লগাই থৈছা, কেনেকৈ অচিনাকি মানুহ? সেইটো এক্সিডেণ্ট আছিল। ইমান দেৰি হ'ল, আজিচোন এখন গাড়ীও দেখা দেখি নাই। আজি চকা বন্ধ আছে, বাছ গাড়ীটো এনেও নাযায়। 10 বাজি গ'লচোন, ইণ্টাৰভিউলৈ দেৰি হোৱা নাই। কি কৰোঁ, দেৰিও হৈছে, যাওঁ নে নেযাওঁ? আহা ব'লা। ব'লা, মোৰ দেৰি হৈছে। হেল্ল', ক'ত যোৱা? তোমাৰ বাৰু বেলেগ কাম বন নাই নেকি? ৰাতিপুৱাৰ পৰাচোন তোমাৰে ডিউটি কৰি আছোঁ। তোমালোক ল'ৰাবোৰ এনেকুৱাই ন, ছোৱালী এজনী দেখিলে পিছ এৰিবই নোখোজা। তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া। ইছ, কথা ক'বলৈ আহিছে। যাওঁ, মোৰ দেৰি হৈছে। চাচোন চা, মিনালৰ গাৰ্লফ্ৰেণ্ডজনী আহিছে। আৰে ভাই, জুই জ্বলিলে তো ধোঁৱা ওলাবই ন। মই নিজে দেখিছোঁ বাইকত উঠি ঘূৰি ফুৰা। আজি চাগে নিবলৈ নাহিলে, সেইবাবে অকলে যাই আছে। কি বুলি ভাবিছা হা? মনত ৰাখিবা
কৰিবা মই তোমাৰ গাৰ্লফ্ৰেণ্ড নহয় বিপদত ছোৱালী এজনে সহায় বিচাৰিলে সুযোগে ল'ব বিচাৰা ন তোমাৰ ধাৰণা মই সলনি কৰিব নোৱাৰোঁ কিন্তু এটা কথা শুনা নদী আৰু ভালপোৱাৰ মাজত কোনো লক্ষণ নাথাকে নদীয়ে কেৱল বৈ যাব জানে আৰু ভালপোৱাই কেৱল ভাল পাবই জানে ভাৱৰ মনলৈ আহিছে প্ৰেমৰ সংজ্ঞা মই নুবুজো তথাপিও কিয় ভাল লগা নলগা দুমুজাত মনটোৱে কিয় ভাল লগাৰ পেলাই ডাপনি মাৰিছে তোমাৰ দুচকুত কিয় মই নিজকে বিচাৰি ফুৰিছোঁ আহিছনে জল্দি মই ইয়াতে ৰখি আছোঁ চৰি মৃণাল তুমি মোক এবাৰৰ কাৰণে ক্ষমা কৰি দিব নোৱাৰিবানে তই ক'ত আছোঁ আহিবিনে নাই এতিয়া সোনকাল ইমান অহংকাৰ ভাল নহয় মৃণাল অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে হেল্ল' অঁ ক তোক দিনটো ফোন মাৰি থাকোঁ তই ক'ত যে থাক তই এবাৰ তাক লগ কৰি আহিব পাৰিবি নেকি তাক মই কৈ থৈ দিছোঁ আহিব আবেলি তইও যাবি দে হ'ব দে এতিয়া ৰাখিছোঁ হেল্ল' 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 আজি চাগে তোমাৰ ওচৰত ক্ষমা খোজা যোগ্য নহয় মই আচলতে ভুলটো মোৰেই সৰুতে মাক হেৰুৱালোঁ তাৰপিছত দেউতাই বহুত কষ্টৰে ডাঙৰ কৰিছে মোক ডিগ্ৰী কমপ্লিট কৰি গুৱাহাটীলৈ আহিছিলোঁ চাকৰি বিচাৰি বিচাৰি ভাগৰি পৰিছোঁ বাদ দিয়া মোৰ জীৱনৰ অতীত জানি তুমি কি কৰিবা মই চাগে ঘৰলৈ উভতিয়ে যাব লাগিব তুমি কিয় মৌন হৈ আছা মৃণাল কিবা এটাতো কোৱা নহ'লে যে মোৰ গোটেই জীৱন অপেক্ষাতেই যাব আজি মই তোমাক বুজাবলৈ শব্দৰ অভাৱ আজি আকৌ এবাৰ কৈছোঁ তোমাক নদী আৰু ভালপোৱাৰ কোনো লক্ষণ নাথাকে নদীয়ে কেৱল বৈ যাব জানে আৰু ভালপোৱাই কেৱল ভাল পাবহে জানে